হেল্ল' ভিউয়াৰ্ছ, আপোনালোকে জিকে জ্ঞান চাই কেনেকুৱা পাইছে? যদি আপোনালোকে জিকে জ্ঞান চাই ভাল পাইছে তেতিয়াহ'লে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব। আৰু আপোনালোকে যদি ইয়াৰে এনচাৰবোৰ আগতীয়াকৈ জানে তেতিয়াহ'লে আপোনালোকে কমেণ্ট বক্সত জনাব পাৰে। থেংক ইউ। ১ নম্বৰ প্ৰশ্ন, দুমাহৰ মূৰে মূৰে মানুহৰ শৰীৰৰ কোনটো অংগ সলনি হৈ থাকে? এনচাৰটো হ'ল ভ্ৰূৰ। ২ নম্বৰ প্ৰশ্ন, কোনটো প্ৰাণীৰ গাখীৰ আটাইতকৈ শক্তিশালী? এনচাৰটো হ'ল উট। ৩ নম্বৰ প্ৰশ্ন, ভাৰতৰ মৃত্যুদণ্ড কোনে ক্ষমা কৰিব পাৰে? এনচাৰটো হ'ল ৰাষ্ট্ৰপতি। ৪ নম্বৰ প্ৰশ্ন, ভাৰতৰ কোনখন ৰাজ্যত সৰ্বাধিক পৰিমাণৰ মধুৰিআম উৎপাদন হয়? এনচাৰটো হ'ল উত্তৰ প্ৰদেশ। ৫ নম্বৰ প্ৰশ্ন, ১ মিনিটত জেঠীৰ হৃদস্পন্দন কিমান বাৰ হয়? এনচাৰটো হ'ল ১,০০০ বাৰ। ৬ নম্বৰ প্ৰশ্ন, দৈ আৰু জিলাপি খালে কোনটো ৰোগ নিৰাময় হয়? এনচাৰটো হ'ল কোষ্ঠকাঠিন্য। ৭ নম্বৰ প্ৰশ্ন, চাহ খোৱা বাদ দিলে কোনটো ৰোগ নিৰাময় হয়? এনচাৰটো হ'ল ৰক্তচাপ। ৮ নম্বৰ প্ৰশ্ন, কোনখন দেশৰ মানুহে চেনিটাৰী পেডৰ নিচা কৰে? এনচাৰটো হ'ল ইণ্ডোনেছিয়া। ৯ নম্বৰ প্ৰশ্ন, কোনখন দেশৰ মানুহে ৰবিবাৰে গা ধুব নোৱাৰে? এনচাৰটো হ'ল মাছাচুচেটছ। ১০ নম্বৰ প্ৰশ্ন, ভাৰতৰ কোনখন ৰাজ্যৰ মূল ভাষা খাচী? এনচাৰটো হ'ল মেঘালয়।